স্বাগতম জনাইছোঁ সকলোকে নতুন এটা ভিডিঅ'ত। আৰু মই মাজতে 5 মাহমানৰ মূৰত আজি আৰু আহিলোঁ ভিডিঅ' আজিৰ পৰা আৰু নতুনকৈ ষ্টাৰ্ট কৰিম। তো অসুবিধাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু বৰ্তমান মই গৈ আছোঁ গুৱাহাটীত। আৰু গুৱাহাটী কিয় গৈ আছোঁ মই গোটেইখিনি আপোনালোকক দেখাই থাকিম, তো চাই থাকিব। আৰু মোৰ লগত অকল মই নহয়, আৰু এজন ইউটিউবাৰ নলবাৰীৰে গুঞ্জন বুলি, সি মই একেলগে যাম। আৰু এতিয়া তাৰ ঘৰলৈকে যাম। তাৰ ঘৰত মই বাইকখন থৈ তাৰ বাইকখন লৈ কিনে আমি একেলগে ওলাই যাম। আৰু তাত দেখাই আছোঁ কিহৰ কাৰণে আমি যাই আছোঁ তাত। গতিকে আমি চাই থাকিব ভিডিঅ'টো শেষলৈকে। সপোনতো দি থগতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচি চাবা। সপোনতো দি থগতো তুমি জানা। আৰু গুঞ্জন আৰু মই সিহঁতৰ ঘৰৰ পৰা ওলালোঁ। এই গাড়ী চলাই আছে। প্ৰথমতে বাইক নিয়া কথা আছিল, কিন্তু পিছত ভাবিলোঁ গাড়ীখনে লৈ লওঁ আৰু। তো এতিয়া আমি যাই আছোঁ, বলক। জালুকবাৰীত চাণক্য ৰখি আছিল, ইয়াক আমি এতিয়া ল'ম। লৈ কিনে আমি প্ৰথমতে 6 মাইল যাম। ইয়াতে গুঞ্জনে হেলমেট আৰু ৰাইডাৰ জেকেট মানে ই ল'ব, ৰাইড কৰে যিহেতু, এইবোৰ হেলমেট গোটেই। আৰু আপোনালোকক দেখাই আছোঁ ৰাইডাৰ জেকেটবোৰ দেখাই আছোঁ। ইয়াতে বহুত ধুনীয়া ধুনীয়া ৰাইডাৰ জেকেট পায়। তো কেতিয়াবা গুৱাহাটীলৈ যদি লাগে জেকেট, তেতিয়াহ'লে ইয়াতে আহিব। এইখন দোকানত 6 মাইলত আছে, এইবোৰ জেকেটবোৰ আছে। 30 টকা লাগে বোলে। আৰু এতিয়া আমি আহি পালোঁ কাইট ফেষ্টিভেল। এইটো পাৰ্কিং অলপমান অসুবিধা, আৰু আগত ৰখাব লাগিব গাড়ী বাৰু। গোটেইখিনি দেখাই আছোঁ, চাই থাকিব। এয়া আমি আহি পালোঁ কাইট ফেষ্টিভেল। আৰু যিটো জেগাত আপোনালোকক দেখাব খুজিছিলোঁ, আৰু ইয়াতে আহি চালোঁ কাইট ফেষ্টিভেলত ধূলি ফেষ্টিভেল হৈ আছে। মানে ধূলি, ইমান ধূলি হৈ আছে। ইয়াতে টিকেট ল'ব লাগিব। এই গুঞ্জনে টিকেট লৈ আছে। কেইটা লৈছ? ফাইনেলি আমি কাইট ফেষ্টিভেলৰ ভিতৰত সোমালোঁ। আৰু এতিয়া মই দেখাই আছোঁ গোটেইখিনি কেনেকুৱা কি ফেষ্টিভেল হৈ আছে। আৰু আমাৰ সিদ্ধাৰ্থ আছে, গুঞ্জন আছে, আৰু ইপিনে ভলীবল খেলা চলি আছে এইপিনে, আৰু তাত ফাংচন চলি আছে। আৰু এয়া চিলা উজাই আছে ওপৰত, এয়া চাওক চিলা। আৰু এইপিনে সিদ্ধাৰ্থ আছে, আৰু ই কি জানি চিন্তা কৰি আছে। সিদ্ধাৰ্থ মানে ইয়াতে ই ডুব মাৰিব আৰু পানী উঠি লয় নাওতে লৈ ল নাই। ইয়াতে উঠবি নেকি? ইয়াতে সিদ্ধাৰ্থে ইয়াতে উঠব গৈ আছে, টিকেট কাটব। আৰু এই ফেষ্টিভেলখন ব্ৰহ্মপুত্ৰৰ পাৰত হৈ আছে। এইটো ব্ৰহ্মপুত্ৰ নদীটো, ইয়াৰে পাৰত এই ফেষ্টিভেলখন হৈ আছে। খুব ধুনীয়া ফেষ্টিভেল এখন, আহক সকলোৱে ইয়াতে। আৰু ইয়াতে এটা মোৰ বস্তু এটা ভাল লাগিছে, ইয়াত প্লাষ্টিকৰ পলিথিনেৰে মানে এটা ডিজাইন এটা কৰিছে, সেইটো চাওক। সিদ্ধাৰ্থ এইটো বৰ্তমান ই ফটো উঠাত ব্যস্ত। মনৰে কন্যা ফিল্ডটো হৈছে, সঁচাকৈ কৈছোঁ, মনৰে কন্যা ফিল্ডটো দেই। এইটো যে আপোনালোকে দেখি আছে, এইটো ভাত খোৱা পাত। আৰু
ইয়াতে প্ৰগ্ৰেম চলি আছে, প্ৰগ্ৰেমো দেখাম আপোনালোকক। আৰু এইটো আমাৰ যে ভোজপাত বুলি কয়, ভোজপাতটো এনেকুৱাকে বনাইছে, ধুনীয়া ডিজাইন এটা কৰিছে। আৰু এইপিনে প্ৰগ্ৰেম চলি আছে, আহক বলক প্ৰগ্ৰেম চাওঁ অকণমান। এইখিনি আৰ্ট গেলাৰী হয়, ইয়াতে কিছুমান আৰ্ট এক্সিবিশ্যন হৈ আছে। কি হ'ব জিকিলে কিবা দিবনে? কি প্ৰাইচ কি আছে? এতিয়া প্ৰাইচটো আমি লটাৰী চিষ্টেম ৰাখিছো, যি আহিব কাগজে সেইটোৱে পাব আৰু। আচ্ছা আৰু আমি এতিয়া অলপমান টেকেলি ভাঙা খেলটো খেলিম। কাৰ্টুন আপোনালোকে হেল্প কৰিব পাৰে। দেখি আছে দে, দেখি আছে অলপ ভালকে ভালকে বান্ধক, একদম টাইট। 50 টকা কেইটা আঙুলি? দুটা। মাল বেয়া। মোক নামাৰিবি আৰু যাই থাক। লেফট লেফট লেফট, চিধা যাই থাক, চিধা 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 চিধা, মাৰ মাৰ। কিন্তু আপুনি কিবা কিবা দিম আৰু আপোনাক নহয়। কি কৈছা কি কৈছা? তিনিটা আছে ইয়েৰিং পূজা আমাৰ তাত। কোনটো লয়? যিকোনো এটা আপুনি লৈ লওক, যোনটো মাজতো লওক। আৰু কাইট ফেষ্টিভেল আজি ইমানতে মই এৰিলোঁ, সকলোকে দেখালোঁ গোটেইখিনি। আৰু ইপিনে গুঞ্জন হাত আছে, আমি এতিয়া ওলাই দিওঁ ইয়াৰ পৰা।